দৰ্শনালয় বুলি মা মই আগবাঢ়িলোঁ। এয়া আমাৰ দুৰ্গাৰ মন্দিৰ। তাতে নন্দীবোৰকো এনেকৈ সেৱা ল'বলৈ থৈ দিছে, তাৰ পৰাও সকলোৱে আশীষ ল'ব পাৰে। ভাল লাগে এই নান্দনিক দৃশ্য সঁচাকৈ। এফালে মানুহৰ ভিৰ, এফালে দোকানৰ ভিৰ আৰু আনফালে মা আৰু তাৰ ভক্তসকলৰ মাজৰ আদান প্ৰদান। এয়া সেই মন্দিৰৰ কাষতে হনুমান বাবাৰ বৰ অসম মূৰ্তি এটা আছে, তাতে মা ফটো উঠিলে, ময়ো এনেকৈ দুই এটা ক্লিপ লৈ ল'লোঁ। ভাল লাগে সঁচাকৈ, বৰ ভাল লাগে। আপোনালোকেও যদি মন কৰি ইয়ালৈ আহিব পাৰে, ফুৰিব পাৰে আৰু নিজৰ মাজত নিজৰ সময়খিনি এনেদৰেই ভালদৰে কটাব পাৰে। তাৰপিছত আমি মহামায়া মন্দিৰৰ কাষে কাষে থকা মন্দিৰবোৰো দৰ্শন কৰিলোঁ। ইয়াত আপুনি যিফালে চকু দিয়ে সেইফালে মন্দিৰ পাব। আৰু এনেদৰে আমি মহামায়াত দৰ্শন কৰিলোঁ।